मोर नाम जाहानारा बेगम मोर घर गौरीपुर डाक्टरिंगाव मधुसूरमारी पार्ट 1 আৰু মই খুব দুখীয়া ঘৰৰ ছোৱালী। প্ৰতিভাক দৰিদ্ৰতাই ঢাকি ৰাখে। আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত বন্দী হ'ল এজন দুখীয়া ঠেলা চালকৰ কন্যাৰ মুখত সুমধুৰ কণ্ঠত বিশেষ কিছুমান গান। তাই এজন দুখীয়া ঠেলা চালকৰ ছোৱালী। আৰ্থিক অৱস্থা সচ্ছল নহয়, তাৰ বাবেই সংগীতৰ জগতত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই। তাইৰ মাতৃয়ে বেলেগৰ ঘৰত কাম কৰি ছোৱালীজনীক সামাজিকভাৱে আগবঢ়াই লৈ যাবলৈ বহুতো চেষ্টা কৰি আছে। কিন্তু দুখীয়া মাতৃয়ে বহুতো কষ্ট কৰাৰ ফলতো ছোৱালীজনীক পঠিয়াব পৰা নাই সংগীতৰ জগতত। আমি নিউজ 24 বড়োলেণ্ডে সদায় ৰাইজৰ মাজত আছোঁ আৰু ৰাইজৰ মাজত থাকিম। তাৰ লগে লগে ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনৰ মাত মাতি আহিছোঁ আৰু মাতি যাম। সেয়ে প্ৰতিভাৱান ব্যক্তিৰ ছোৱালীজনীৰ সহায় সহযোগিতা কামনা কৰিলোঁ। দেশখনৰ চুকে কোণে বহুতো ধুনীয়া গান কবিতা লিখিব অভিনয় কৰিব পৰা ল'ৰা ছোৱালী আছে, কিন্তু দুখীয়া হোৱাৰ বাবে ৰাইজৰ মাজত ওলাই আহিব পৰা নাই, গতিকে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব নোৱাৰে। আমাৰ সাংবাদিকে চেষ্টা কৰিছে ঈশ্বৰে দিয়া ল'ৰা ছোৱালীবোৰৰ মাজত থকা প্ৰতিভাখিনি ওলাই আনিবলৈ পৰ্যায়ক্ৰমে ভূমিকা গ্ৰহণ কৰিছে আমাৰ পৰ্বতজোৰাৰ সাংবাদিক নুৰ ইছলামে বিশেষ পদক্ষেপ লৈছে। আমি সদায় দুৰ্নীতি বিৰুদ্ধে আৰু ৰাইজৰ পক্ষে মাত মাতি আহিছোঁ, কিন্তু তাৰ লগতে আমি আমাৰ সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিব লাগিব। সেইবাবে আজি আমাৰ নিউজত সম্প্ৰচাৰিত কৰা হৈছে সংগীত ৰূপে পোৱা ল'ৰা ছোৱালীবোৰে যাতে সংগীত জগতত আত্মপ্ৰকাশ কৰিবলৈ সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সুযোগ সুবিধা লাভ কৰে। তাৰ বাবে আমি সদায় ৰাইজৰ মাজত আছোঁ আৰু ৰাইজৰ বাবে কাম কৰি যাম। কিন্তু বহু কেইটামান ৱেব পৰ্টেল নিউজত ওলাইছে, কোনো ধৰণৰ সহায় সহযোগিতা লাভ কৰা নাই। অলপ আগুৱাই লৈ যাবৰ বাবে আমাৰ সাংবাদিক হিচাপে নুৰ ইছলামে ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ গৈ দেখা পালে পৰিয়ালটো একেবাৰেই দুখীয়া। জাহাংগীৰ আলী নামৰ ঠেলা চালকৰ কন্যা জাহানাৰা বেগম, মধুশলমাৰী গাঁৱত, থানা গৌৰীপুৰ, জিলা ধুবুৰী। পৰ্বতজোৰাৰ পৰা নুৰ ইছলামৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। নমস্কাৰ, মই মিছ জাহানাৰা বেগম। মোৰ ঘৰ ডাক্টৰিংগাঁও মধুচুৰমাৰী পাৰ্ট 1 আৰু মই খুব দুখীয়া ঘৰৰ ছোৱালী। মোৰ দেউতাই মই খুব কষ্ট কৰি মোক গীত শিকাই আছে আৰু মই পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত খুব ভাল পাওঁ। তেওঁ মানে I think our Desi language and culture going to be destroyed. So পিছৰ বাৰত মই আকৌ চিনাকি কৰি দিয়াৰ ইচ্ছা আৰু মই এইটো আমাৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আৰু মই আজি শ্ৰীমতী প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতেৰে ফাৰ্ষ্টে মই গীতেৰে আৰম্ভ কৰিম, দিনে দিনে বিখ্যাত গান এইটো। দিনে দিনে খসিয়া পৰিবে ৰঙিলা দোলানে মাটি গোসাইঞ্জি কোন ৰঙে দিনে দিনে
মিছা মিহিছা দহন দহৰ বাদে গোসাই যি কোন ৰংগে দিনে দিনে খসিয়া পৰিবে ৰংগিলা দলানে মাটি গোসাই যি কোন ৰংগে মই আৰু এটা গীত শুনাম শ্ৰীমতী পুতুমা বন্দে বৰুৱা বাইদেউৰে তোমরা গেলে কি আসিবেন যদি গীতবিলাক ভাল লাগে অবশ্যই লাইক শেয়ার কমেন্ট করব ধন্যবাদ হস্তি নরণ হস্তি চরণ তাকুয়া বাসে আরা সাপের অংশে কে বন্ধুয়া হলি মোর পুরারে আরে গেলে কি আসিবে এনি মোর মাহুতি বন্ধুরে তোমরা গেলে কি আসিবে এনি মোর মাহুতি বন্ধুরে তোমরা গেলে কি আসিবে এনি মোর মাহুতি বন্ধুরে ধন্যবাদ আৰু মই এটা গীত শুনাম ওরে আইছো আইছো বন্ধু এটো মোর উত্তম গুৰুয়ে লিখা গান মই আইছো আইছো বন্ধু গীতটা গাম এবাৰ ওরে আইছো আইছো বন্ধু জল পাহানি খা ওরে আইছো আইছো বন্ধু জল পান খা সোনা মুখেরা একেবার কয়া যাও সোনা মুখেরা একেবার কয়া যাও ওরে আইছো আইছো বন্ধু জল পান খাও ওরে আইছো আইছো বন্ধু জল পান খাও সোনা মুখেরা একেবার কয়া যাও সোনা মুখেরা একেবার কয়া যাও গৌরীপুরে হেসে কঞ্চিরা সকালে আনি সংকিনিয়া গৌরীপুরে হেসে কঞ্চিরা সকালে আনি সংকিনিয়া আহিছো বন্ধু মোর মনের হাউসে হে আহিছো বন্ধু মোর মনের হাউসে এক গাজাও খায়া ওরে আহিছো আইছো বন্ধু জল পান খাও সোনা মুখেরা একেবার কয়া যাও সোনা মুখেরা একেবার কয়া যাও ধন্যবাদ To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.